Hi guys, good morning my beautiful people. Welcome back my YouTube channel. কেনেকুৱা খবৰ ভালনে আশা কৰোঁ আপোনালোক চব ঠিকে আছে আমিও ঠিকে আছো তো আজি হৈছে আমাৰ ঘৰত বাপাৰ সেকেন্ড ডে তো মই ৰাতিপুৱা উঠি কাম চাম কৰি ল'লো ঘৰৰ কাম হৈ গ'ল আৰু আজি হৈছে আমাৰ বাপা আমাৰ ঘৰত থকা সেকেন্ড ডে হয় তো আমালোক ব্লগটো ষ্টাৰ্ট কৰোঁ আপোনালোককো দেখুৱাওঁ সেকেন্ড ডে আমাৰ কিনো হয় কি কৰোঁ আজিৰ দিনটো তো আশা কৰোঁ আপোনালোক মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব ঠিক আছেনে তো মই ফাৰ্ষ্টতে ভোগ বনাই লওঁ তাৰপিছত পূজা কৰিম মানে কি ভোগ নোহোৱাকৈ পূজা কৰিলে আকৌ ইফাল সিফাল হৈ থাকোঁ সেইকাৰণে আগতীয়াকৈ মই ভোগ বনাই পেলাই তাৰপিছত মই পূজাত বহিমগৈ অ'কে তো আপোনালোক মোৰ ভিডিঅ'টো বনাই থাকিব লাষ্টলৈকে তো এইফালে মই বনাবলৈ লৈছোঁ চুজি হালোৱা কেৰাহীখন লগাই দিলোঁ ইয়াত এতিয়া মই ঘি ঢালি পেলাই চুজিখিনি ভাজি লওঁ তো মোৰ চুজি হালোৱা গাখীৰ দি ল'লোঁ তো ৰেডি হৈ গ'ল এতিয়া মই ইয়াত ঢালি দিম কেশৰ দিলে মানে টেষ্টটো বেছি ধুনীয়া লাগে তো কেশৰ দি কালাৰ ফ্ৰুট ঢালি দিম ৰ'ব কেশৰ ঢলাৰ পিছত দেখিছেনে হালধীয়া হৈ গৈছে তো ইয়াত মই এতিয়া ফুড কালাৰো ঢালি দিম ৰ'ব ইয়াত ঢালি দিলোঁ মই অৰেঞ্জ কালাৰ ফুড কালাৰ তো ধুনীয়াকৈ মিক্স কৰি দিলে অৰেঞ্জ হৈ যাব এইফালে মই ড্ৰাই ফ্ৰুটবোৰ ভাজি পেলাই ঢালি দিলোঁ তো আমাৰ হালোৱা ৰেডি হৈ গ'ল তো অলপ দেৰি ঠাণ্ডা কৰিবলৈ ৰাখি দিওঁ তেতিয়া মই পূজা ষ্টাৰ্ট কৰি দিওঁ এতিয়া মই পূজা কৰি লওঁ আমাৰ মানুহকেইটা এতিয়ালৈকে উঠাই নাই তো আজি দেওবাৰ কাৰণে সিহঁতে শুই আছে তো ফাৰ্ষ্টতে মই ভগৱানৰ যিখিনি বস্তু আমি প্ৰথম দিনা লগাওঁ সেইখিনি মানে কি মালা চালা সেইখিনি খুলিব নোৱাৰোঁ তেনেকেই থাকিব লাগিব আপুনি তাৰ ওপৰতে সেইখিনি বেলেগ ফুল আকৌ আপুনি দিব পাৰে তো মই তাৰ ওপৰতে আৰু ফুল দি লৈছোঁ ফাৰ্ষ্টতে মই দিয়া দুগছত ফুট লগাই লওঁ কাৰণ ডেইলি ধোৱা থাকে যে সেইকাৰণে দিয়া জ্বলোৱাৰ আগত ফুট লগাই লৈছোঁ আৰু দিয়া আপোনালোকে পাৰিলে গৰু ঘি দিবলৈ জ্বলাব লাগে নোৱাৰিলে তেল দি জ্বলাব কিন্তু আমাৰ ইয়াত কি বুলি কয় ঘি দি পেলাই বেছি দিয়া জ্বলোৱা হয় সেইকাৰণে মই গৰু ঘি ঘৰত ৰাখোঁৱে যিদিনাখন ফেষ্টিভেল বা শুকুৰবাৰ দিনটোত মই গৰু ঘি দি পেলাই জ্বলোৱা হয় তো আমাৰ এয়া ভোগ লগাই ল'লোঁ এতিয়া মই আৰতি কৰি লওঁ जय गणेश देवा माता जाकी पार्वती पिता महादेवा जय गणेश देवा माता जाकी पार्वती पिता महादेवा एक दंत दयावंत चार भुजाधारी माते আমাৰ পূজা সম্পূৰ্ণ হৈ গ'ল পূজা কৰি থাকোঁতে এটা উঠিলে এইফালে আমাৰ কৃষ্ণা খোৱাৰ পৰা উঠি চোফাত বহি আছে আৰু বৰষুণ দি আছে কাৰণে ঘৰৰ মানে কাপোৰ কানি ইফালে সিফালে থৈ দিয়া আছে এইফালে ডাঙৰ ল'ৰা উঠি বহি আছে আৰু আজি হৈছে চানডে মই সপ্তাহৰ বজাৰটো চানডে দিনাখনেই কৰি লওঁ তো সেইকাৰণে মই মাৰ্কেটলৈ যাবলৈ ওলাই আহিছোঁ মই আৰু আমাৰ হাজবেণ্ডো আহিছে আৰু আমাৰ সৰু ল'ৰাটো মাৰ্কেটলৈ আহিছে ঠাণ্ডা হ'লেও মই তাক আহিব হাক দিলোঁ কিন্তু সি নামানিলে কণা নিচিনা কৰাৰ কাৰণে লৈ আহিছোঁ ইয়াত দেখিছেনে সৰু সৰু ভাতকেৰেলা আমলখি আৰু আপুনি ইয়াত আমাৰ ইয়াত ৰঙালাও দেখিছেনে কাটি কাটি এচিড হয় 40 টকা হাফ কেজি 40 টকা তেনেকৈ লয় জাতিলাও এইফালে পিঁয়াজ পাত এইখিনি মানে কি ডেইলি সপ্তাহত যিখিনি লাগে মই সপ্তাহী বজাৰ কৰি লৈছোঁ আৰু সি মানে মোৰ লগত মই ভিডিঅ' বনোৱা দেখিছেনে ইমান নটি বনি গ'ল নহয় আমাৰ দুইটা ল'ৰা ইমানে নটি হৈ গৈছে আৰু এইফালে জিকা এইফালে জলকীয়াও লৈ ল'লোঁ তাৰপিছত মই গ'লোঁ ৰিলায়েন্স মাৰ্টলৈ তাত মই সৰু বস্তু কেইটামান আছিলে লৈ ল'বলৈ মই একচুৱেলি আমাজনত অৰ্ডাৰ কৰিছিলোঁ কিন্তু সেইকেইটা বস্তু আমাজনত নাছিলে কৃষ্ণা কলগেটো ব্ৰাছ ভাগৰ সেইখিনি নাপালোঁ কাৰণে তো ইয়াৰ পৰাই লৈ লওঁ আৰু এটা আভাকাডো দেখিছেনে 80 rupees বোলে তো মই এটা লৈ ল'লোঁ তাৰ বেছি নল'লোঁ কৃষ্ণা এটা খাম বুলি কোৱাৰ কাৰণে তাৰ কাৰণে এটা লৈ ল'লোঁ এটা আভাকাডো 80 rupees তো লৈ মেলি বিল বনাই লৈ পেলাই এতিয়া ঘৰ পাই গ'লোঁ এতিয়া ঘৰত আহি মই ভাতখিনি বনাবই লাগিব আমাৰ ডিউটি সিহঁতৰ অফ থাকিলেও আমাৰ অফ নাথাকে আমাৰ ডিউটি ডেইলি থাকিব ভাত বনোৱা কাম কৰা সেইখিনিতো আমাৰ ডেইলি থাকিব তো মই ভাবিছোঁ বতৰটো অকণমান ডাৱৰীয়া হৈ আছে কাৰণ এতিয়া পূজা চলি আছে কাৰণে ননভেজ নহয় আৰু চানডে দিনটো আমাৰ ঘৰৰ মানুহখিনি অকণমান বেলেগ ধৰণৰ টেষ্টি খাবলৈ বিচাৰে তো মই
মই সেইকাৰণে ভেজ বিৰিয়ানী বনাম বুলি ভাবিছোঁ আৰু এইফালে মই আলু চব্জি দৈ দি বনাইছোঁ এইফালে মই মটৰ কালিফ্লাৱাৰ এণ্ড কেৰেট কাটি লৈছোঁ ভেজিটেবল বিৰিয়ানী বনাবলৈ এইফালে মোৰ আলু চব্জি বইল হৈ গ'ল ইয়াত মই দৈ ঢালি পেলাই অলপ মছলা নিচিনাকৈ বনাইছোঁ ৰাতি ৰুটিও খাব পাৰিব চব্জি থাকিলে এইফালে মই ভেজিটেবল বিৰিয়ানী বনাবৰ কাৰণে এইখিনি মই কাটি পেলাই চব্জিখিনি ভাজি লৈছোঁ কিন্তু বাহিৰত ইমান ভাল নহয় বতৰটো মানে ডাৱৰীয়া হৈ আছে তো সন্ধিয়া এফালে যাম বুলি ভাবিছোঁ তাকে কি হয় নাজানো আৰু চাই লওঁ বতৰটো সন্ধিয়ালৈকে কি কৰে তো মই ভাত পানী খাই আজৰি হৈ গ'লোঁ ভাত খোৱা ভিডিঅ'টো দেখুৱাব নহ'লে কাৰণ মই বিজি থাকোঁ ভাত খোৱাৰ পিছত আমাৰ অসমৰ মানুহে যেনেকৈ তামোল খোৱা অভ্যাস থাকে মোৰো সেই অভ্যাসটো থাকি গ'ল ইয়াত ধৰক তামোল নাপায় কাৰণে মই কি কৰিছোঁ ঘৰতে মছলা তাত চেনি গুটি এইবোৰ দি পেলাই ভাজি পেলাই মই তেনেকৈ ডাবাত ৰাখি থৈ দিওঁ ভাত খোৱাৰ পিছত মানে মই তাৰে কেইটামান লৈ পেলাই মুখত খাওঁ সেইকাৰণে মই সেইকাৰণে আইটেম মানে কি বৰষুণ অহাৰ আগত গৰম উঠা নিচিনা লাগি আছে তো মই এতিয়া সৰু ল'ৰাটো খুৱাই লওঁগৈ সন্ধিয়া বাহিৰলৈ যোৱা কথা আছে আৰু এয়া দেখিছেনে সন্ধিয়া এতিয়া 4:30 বাজিছে কিন্তু ইমান বৰষুণ আহিছে নহয় দেখিছেনে একদম বতৰটো কোলা হৈ আছে কি হয় নাজানো আমি এফালে যাম বুলি ভাবিছোঁ এতিয়া যাব পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু বতৰ গোটেই কোলা হৈ আছে যেতিয়াই ক'বালৈ যাম বুলি ভাবোঁ নহয় বৰষুণ অহাটো কম্পালচৰি আহিব এমাহৰ পৰা ক'লৈকো যাব পৰা নাই গম পাইছনে বৰষুণৰ জহতে মানে কি দুপৰীয়া অকণমান ভাল থাকিব সন্ধিয়া সময়ত একদম বৰষুণ দিব তাকে কি কৰোঁ নাজানো তো চাহকণ খাই লওঁ ফাৰ্ষ্টতে চাহ খোৱাৰ পিছত অকণমান মানে চাই আছোঁ বাহিৰত বৰষুণটো এৰিছে নে নাই এৰিলে যাম বুলি ভাবিছোঁ একচুৱেলি আমাৰ কাইলৈৰ পৰা সিহঁতৰ স্কুল আছে সেইকাৰণে ভাবিছোঁ আমাৰ যিটো ঘৰৰ কাষত যিমানখিনি গণেশ আছে সিহঁতক দেখুৱাই আনোগৈ কাৰণ আমাৰ ৰাইজৰ মানে কি 21ৰ পৰা তাৰ হাফেলি এক্সামো আছে তো এইটো সপ্তাহৰ পৰা সি ফুল বিজি হৈ যাব সেইকাৰণে ভাবিছোঁ আজি সিহঁতক দেখুৱাই আহোঁগৈ বুলি ভাবিছোঁ কিন্তু বতৰটো দেখি বহুত মনটো বেয়া লাগি গৈছে কেতিয়া কি হয় নাজানো ফাৰ্ষ্টতে চাহকণ খাই লৈ পেলাই মই ঘৰত আৰতি কৰিলোঁ সন্ধিয়া আৰতিখিনি তাৰপিছত যাম এতিয়া মই আৰতি কৰিব লৈছোঁ আৰু সিহঁত দুইটাকে কাষত বহুৱাই লৈছোঁ দুইটা ইমান মানে কি আমনি কৰিছে ন ঘৰত থাকিলে বাহিৰলৈ ওলাব নোৱাৰে যে সেইকাৰণে ঘৰৰ ভিতৰতে দুইটা আমনি কৰিছে মই এইফালে আৰতি কৰিব লৈছোঁ আপোনালোকে আৰতি লৈ লওক আমাৰ ঘৰৰ पर तिलक सोहे मूस की सवारी एक दंत दयावंत चार भुजाधारी माथे पर तिलक सोहे मूस की सवारी पान चढ़े फूल चढ़े और चढ़े मेवा पान चढ़े फूल चढ़े और चढ़े পূজা কৰি থাকোঁতে বতৰটো দেখিলোঁ অকণমান বৰষুণটো এৰিছে সেইকাৰণে সিহঁতক মানে কি উলিয়াই লৈ আহিছোঁ দেখিছেনে গোটেই ৰাস্তাটো একদম তিতিয়া আছে হ'লেও ডাৱৰীয়া হৈ আছে দিবও পাৰে বৰষুণ কিন্তু এতিয়াতো দিয়া নাইকিয়া তো আমাৰ ঘৰৰ ওচৰত যিমানখিনি গণেশ আছে সিহঁতক বোলো দেখুৱাই আহোঁগৈ এই ভাগ গণেশ দেখিছেনে কিমান ধুনীয়াকৈ বনাইছে ভিতৰত মানে বেলেগকৈ আছে বাহিৰত এনেকৈ ডেকৰেট কৰা আছে আপোনালোকেও চাওঁ আমাৰ হায়দৰাবাদৰ গণেশ मेवा लडवन का भोग लगे संत करे सेवा जय गणेश जय गणेश देवा माता जाकी पार्वती पिता महादेवा अंधे को आंख देत कोडिन को काया भांजन को पुत्र देत निर्धन को माया अंधे को आंख তো গণেশ চাই হৈ গ'ল এতিয়া যাওঁগৈ ঘৰলৈ কাৰণ বহুত ঠাণ্ডাও পৰিছে সিহঁত দুটাও ঠাণ্ডা লাগিছে হ'লেও মই সিহঁতক জেকেট পিন্ধাই আনিছোঁ হ'লেও ঠাণ্ডা বতাহ মাৰি আছে যে সেইকাৰণে বোলো সোনকালে যোৱাগৈ ভাল 7:30 বাজি গ'ল তো আহোঁতে আণ্টিয়ে প্ৰসাদ দি পঠিয়াইছে ইয়াৰ সন্ধিয়া পূজা কৰা সিহঁতে মানে গণেশৰ পূজাৰ দিনাখন বিভিন্ন ধৰণৰ প্ৰসাদ বনায় সিহঁতে ডেইলি তো মই এইফালে প্ৰসাদখিনি ৰাখি এতিয়া মই ভাত বনাব লৈছোঁ এইফালে মই ৰুটি বনাম বুলি ভাবিছোঁ দৈ গাখীৰ দি পেলাই আমাৰ ইয়াত দৈ গাখীৰ দি পেলাই ৰুটি বনাই বহুত টেষ্টি হয় তো এতিয়া মই ভাতখিনি বনাই লওঁ আৰু আমাৰ কাৰণে ৰুটি বনাম কৃষ্ণাৰ কাৰণে ভাত বনাম সি ৰুটি নাখায় খালে অকণমান খাব বেছি নাখায় সেইকাৰণে তাৰ কাৰণে ৰাইচ লগাই লওঁ তো মই এইটো ভাবিছোঁ এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰোঁ কাইলৈ আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব কাইলৈ সিহঁতৰ স্কুল আছে অফিচ আছে স্কুল আছে চব আছে আৰু কাইলৈ লাষ্ট ডে আমাৰ গণপতি বাপ্পাৰ কাইলৈ ৰাতিলৈ আকৌ নিমজ্জন কৰিব লাগিব তো সেইকাৰণে কাইলৈও বহুত কাম আছে তো সেইকাৰণে ভাবিছোঁ এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰোঁ আৰু অলপমান কামো আছে ঘৰত কাপোৰ কানি ফ'ল্ড কৰিব আছে তো আজি আমাৰ হায়দৰাবাদৰ গণেশ কোন ভাগ চাই আপোনালোকে বেছি ভাল পালে কমেণ্ট কৰিব আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বুলি আৰু বৰষুণ বতৰ যে বেছি ক'লৈকো ওলাই যাব নোৱাৰিলোঁ সেইকাৰণে সৰুকৈ দেখুৱাইছোঁ তো
তো পাৰিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে না তো বেছি লম্বা নকৰোঁ ভিডিঅ'টো তো মোৰ বহুত কাম আছে টাইম নাইকিয়া তো এনেকৈ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত অ'কে না তো বাই বাই টেক কেয়াৰ সকলোকে গুড নাইট